কৃষক বন্ধুসকল ৰদালি কৃষি ফাৰ্মলৈ স্বাগতম জনাইছোঁ। আজি সুদূৰ শদিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা কেবিকেৰ উদ্যোগত মোৰ ফাৰ্মলৈ এক্সপ'জাৰ ভিজিট কৰিবৰ কাৰণে ফাৰ্মাৰ্ছ আৰু চাইণ্টিষ্টবিলাক আহিছে কৃষি বিজ্ঞান কেন্দ্ৰত। গতিকে তেখেতসকলে ফাৰ্মত পদাৰ্পণ কৰিছে, আপোনালোকক দেখাবলৈ গৈ আছে। লেডিজো আহিছে। চাব পাৰে আৰু কিন্তু যদি আপোনালোকৰ মানে গম পাইছো আৰু অলপ মানে যান বাহনৰ বিজুতিৰ কাৰণে দেৰি হ'ল। ইয়াত 12:30 ভিতৰত পোৱাৰ কথা আছিলে। এতিয়া মানেতো বহুতখিনি দেৰি হৈ গ'ল, আপোনালোকে 3 ঘণ্টামান দেৰিকৈ পালেহি। সেইকাৰণে মানে আটাইবোৰ যদি চাইগে তেতিয়া অকণমান সময়টো অলপমান দেৰি হ'ব, কিন্তু চাওঁ ক'লে আপোনালোকে চাব পাৰিব। এয়া আমাৰ ফাৰ্মৰে মধুৰি হয়, খাব আপোনালোকে। আৰু আমাৰ লগত আমাৰ হেৰি আছে, কয় আমাৰ বসুন্ধৰা এগ্ৰটেকৰ বিউডিসকল আছে। মই বিউডিসকলক চিনাকি কৰাই দিছোঁ। এখেত হৈছে প্ৰশান্ত ভাগৱতী হয়, আৰু এখেত আমাৰ প্ৰদীপ দেউৰী হয়, আৰু আমাৰ মহেশ্বৰ মহন্ত হয়, এখেতসকল বিউডি হয়। তাৰপিছত আমাৰ যোনজন ইয়াৰ হেৰি হয় অ'নাৰ হয়, তেখেত আমাৰ ৰজত পালে। তেখেত একদম মানে আমাৰ শ্ৰেষ্ঠ কৃষক বুলি আমি ক'ম আৰু আমাৰ এজন মানে উদীয়মান কৃষক। আৰু তেখেতে অকণমান নিজৰ ফাৰ্মৰ কথা অকণমান যদি যত্ন কৰে আৰু নিজৰ অভিজ্ঞতা অলপ আপোনালোকৰ আগত দাঙি ধৰিব। আমি অলপ ইনফৰ্মেলি ৰাখিছোঁ হা, হেৰিটো ইমান মানে ফৰ্মেলি আগবঢ়া নাই আৰু, কাৰণ আমি একো এজেণ্ডা বনোৱা নাই, ধৰিব পৰা নাই মানে আমি কি ক'ম নক'ম, কি দেখুৱাম নেদেখুৱাম এনেকৈ। আমাৰ অফিচ এটা আছে, অলপ দূৰতে অফিচ এটা আছে। যদি সময় হয় ধাৰণা পালোঁ, যদি সময় হয় অফিচতো আমি মানে এৰেঞ্জমেণ্ট কৰি থৈছিলোঁ এনেকৈ মিটিঙৰ কাৰণে। আমি আমাৰ ইয়াৰ পৰা মানে ধৰক পশ্চিমবংগ নি আছে, বাংলাদেশত নি আছে মাছৰ পোনা চব। শদিয়াৰ ফালে মোৰ মাছৰ পোনা যোৱা বছৰ, এইবছৰ যোৱা নাই। যোৱা বছৰ মোৰ একেবাৰে হেৰিলৈকে যায়, আপোনাৰ নামচাই, তাৰপিছত ডিৰাক গেট, বৰডুমচা, টেঙেৰি, এইবিলাকলৈকে মোৰ ইয়াৰ পৰা যিবিলাক বায়'ফালৰ পৰা মাছবিলাক মোৰ যায়, বা মাকুমলৈকে যায়। এইফালে ডিব্ৰুগড় লাহোৱাল চাহোৱালো যায়, শিৱসাগৰো যায়। এইবছৰ অলপ কম গৈছে বাৰু, ডিপাৰ্টমেণ্টলি অলপ মাছৰ পোনা দিছে। গতিকে এইখিনি আৰু চাই যাব পাৰিব নাই? চাই যাব পাৰিব। আপোনাৰ আমাৰ এটা পিৰিয়ড তেওঁলোকৰ প্ৰয়োজন হয়, সেইটো কাৰণে বৰ্তমান তেওঁলোকৰ যদিও মেইন আমি আমাৰ ফালৰ পৰা ৰিকমেণ্ডেশ্যন দিছিলোঁ যে আমি টেঙা মানে কাজিনেমু যিটো আমাৰ, কাৰণ সেই অঞ্চলটো কাজিনেমুৰ কাৰণে বিখ্যাত। আৰু যিটো বৰ্তমান আমাৰ GI পাইছে কাজিনেমু, মানে আপোনাৰ যিটো জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন আমাক পাইছে, কাজিনেমুটোৰ একচুৱেলি এই GI ইনিচিয়েশ্যনটো তাৰ পৰাই হোৱা। তাতে এটা কৃষক উৎপাদক গোট আছিলে আগতে, সেই মানে কৃষক উৎপাদন সমবায় সমিতি আছিলে এখন, তাৰ পৰা আৰম্ভ হৈ সেই গোটেই বস্তুটো আগবাঢ়ি যোৱা। কিন্তু চৰকাৰে ভাবিলে যিহেতু চাহ তিনিচুকীয়াত ভাল হয়, আৰু চাহ সেইকাৰণে বৰ্তমান আমাৰ চাহৰ কাৰণে এইটো চাহটো আগবঢ়াই দিলোঁ। কিন্তু আমাৰ বৰ্তমান এটা ট্ৰেনজেকশ্যন পিৰিয়ডতহে আছে চাহৰ ক্ষেত্ৰত। এইটো জাতি মধুৰি। এনেকুৱাও কাম কৰিব পাৰে মানে আপোনালোকে। এইটো এতিয়া পানীটো দি থাকিব লাগিব ন, পানীটো তাৰমানে সন্ধিয়া সময় ইয়াৰ পৰা দিব লাগিব। তাতে মানে অভাৰ পানীটো মানে এইটো পানীটো গৈ থাকিব লাগে, সেইকাৰণে ভোকালত গৈ আছে।
ইয়াতে ধৰ আমি ৰাতিপুৱা এবাৰ দিম অকণমান এবাৰ দিম পোৱালিটো সোনকালে ভেকচিন হ'বৰ কাৰণে বুজিবৰ কাৰণে এইটো নেটতে এইটোতো পেলনীয়া নেট আপোনাৰ কিনিবলগীয়া একো নাথাকে কিন্তু পোৱালি জগাই পেলাই পোৱালিখিনি বচাবলৈ আপোনাৰ মাটি এই মাটিটো লাগিব এই মাটিটো নাথাকিলে মানে ইয়াতে মানে এটা বেলেগ মাটি কমি পাৰি দিব তেতিয়াহ'লে ইয়াতে এইটো দিয়াৰ কাৰণে ইয়াত প্লেণ্টন সৃষ্টি হৈ থাকে লোকেল পুলিৰ লগতে গাঁথনি দিব ধন্যবাদ তেখেত হৈছে ডক্টৰ মৃন্ময় চেতিয়া কিবা তিনিচুকীয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আহিছে তেখেত ছাবজেক্ট হৈছে বৰ্তমান মই মানে হেৰি হিচাপে আছোঁ মুৰব্বী ভাৰপ্ৰাপ্ত মুৰব্বী হিচাপে আছোঁ তেখেতসকলে শদিয়া আৰু তিনিচুকীয়ালৈ বিভিন্ন অঞ্চলৰ পৰা এক্সপ'জাৰ ভিজিটত আমাৰ বসুন্ধৰা এগ্ৰ প্ৰডিউচাৰ কোম্পানীলৈ আহিছিলে আহি আমাৰ তাৰে অংগ ফাৰ্ম হিচাপে ৰদালি কৃষি ফাৰ্মতো প্ৰৱেশ কৰিলে তেখেতসকলে আমাৰ ফাৰ্মত চালে খোৱা বোৱাও কৰিলে আৰু আমাৰ ফাৰ্মত আহি তেখেতৰ কি উপলব্ধি লাগিলে কেনেকুৱা লাগিলে এইখিনিকে আমি ছাৰৰ পৰা জানিব বিচাৰিছোঁ ধন্যবাদ আপোনালৈ প্ৰথমতে ধন্যবাদ জনাইছোঁ আপুনি আমাক ইমান ধুনীয়াকৈ আজি দুপৰীয়া আহাৰটো খোৱালে একদম ঘৰুৱাভাৱে আপোনালোকক ধন্যবাদ তাৰ কাৰণে আজি আহি আপোনাৰ এই বসুন্ধৰা কৃষি ফাৰ্মখন আমি উপস্থিত হ'লোঁ দেখি ভাল লাগিছে আপুনি যথেষ্ট কষ্ট কৰি আপোনাৰ এই ফাৰ্মখন গঢ়ি তুলিছে দেখি ধৰিব পাৰি ইয়াত আমি বিভিন্ন জাতৰ আম মধুৰি টেঙা লগতে আপোনাৰ যি মীন পালনৰ পদ্ধতিখিনি দেখিলোঁ বা থলুৱাভাৱে আমি কেনেধৰণে ইয়াৰ প্ৰজনন বঢ়াই তুলিব পাৰোঁ বা আমি আমাৰ যিখিনি মাগুৰ মাছ বা শিঙি মাছৰ যেনেকৈ আমি কেনেকৈ কৰিব পাৰোঁ গোটেইখিনি আপুনি ধুনীয়াকৈ ৰাখিছে কৃত্ৰিম প্ৰজনন আমাক কাৰণ আগতে যিটো কৰা হৈছিলে আমি যেতিয়া কৰোঁ আমি সাধাৰণতে মতা মাছটো চেক্ৰিফাইচ কৰিব লগা হয় তো আপোনাৰ ভাল লাগিছে গোটেই বস্তুখিনি চাই পিনি আৰু লগতে আপোনাৰ ইয়াত দেখিছোঁ যে আপোনাৰ ছাগলী আছে এনেকৈ আৰু কুকুৰা আছে এই গোটেইখিনি দেখিছোঁ আৰু আশা কৰোঁ এনেদৰে আপুনি কাম কৰি আগুৱাই যাওক আৰু সকলোৰে আদৰ্শ হওক কাৰণ আজি আমাৰ যি যুৱ প্ৰজন্ম আগবাঢ়ি আহিছে আপুনি তাৰ কাৰণে আদৰ্শৱান এজন কৃষক হিচাপে তেওঁলোকৰ আগত প্ৰতিষ্ঠা হওক এয়া আমি আশা কৰিলোঁ ধন্যবাদ ছাৰলৈ ধন্যবাদ কি নামত আছে ইউটিউব চেনেল ৰদালি কৃষি ফাৰ্ম বুলি আছে তেতিয়াহ'লে গৈ থাকক ন মই ধন্যবাদ ভাল লাগিলে আপোনাৰ যদি কোনোবা শিকিব বিচাৰে তেনেহ'লে আপোনাৰ ইয়ালৈ নিশ্চয় আমাৰ আগ্ৰহী কৃষকসকল আহিম কৈছে বিশেষকৈ ইন্দ্ৰজিৎ মৰাণ তেখেত কাষৰ পথাৰত তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে আহিব বুলি কৈছে ধন্যবাদ মই গৈছোঁ গৈ থাকিব তেতিয়াহ'লে সকলোকে যাব নি অফিচলৈ গৈ থাকা মই গৈ আছোঁ বাইক লৈ ঠিক আছে আকৌ আহিব জানুৱাৰীত আহিব তেতিয়া ছবিত মানে বিলাতী বগৰী দেখিবলৈ পাব মানে বিভিন্ন ভেৰাইটি কেইটা দেখিব গৈ থাকিব